আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ বহুত বেছি ভাল। সো আজি পুৰা মেকআপ ভাইবত আছোঁ, একেবাৰে ৰেডি হৈ কিনে ওলাইছোঁ। মই নৰ্মেলি ব্লগত এনেকৈ নোলাওঁ, একদম ঘৰত যেনেকৈ থাকোঁ তেনেকৈয়ে ওলাওঁ। বাছ আজি মানে এটা ফাংচনত গৈছিলোঁ, তো তাতে মানে মোৰ গোটেই দিনটো গুচি গ'ল। সেইকাৰণে ভিডিঅ'টো লেট ষ্টাৰ্ট দিছোঁ, গধূলি ষ্টাৰ্ট দিছোঁ। ফাংচনটো আছিলে মোৰ বা এজনীৰ, মানে গোট ভৰাই আছিলে, তাতে গৈছিলোঁ। গৈ কিনে বাৰু বহুতখিনি ভাল লাগিল, নতুন কথা জানিব পাৰিলোঁ, নতুন কালচাৰৰ বিষয়ে জানিব পাৰিলোঁ। নতুন কালচাৰ মানে কি, চব প্ৰায়বিলাক একেই হয়, নামটো বেলেগ। খালি আমাৰ যেনেকৈ অসমীয়া মানুহৰ খুৱনি থাকে, ঠিক তেনেকুৱাই বহুতখিনি ছেমেই আছিলে। বাছ অলপ চলপ ডিফাৰেণ্ট আৰু নামটো বেলেগ শুনিলে আৰু পূৰা বেলেগ বেলেগ লাগি যায়, কিন্তু তেনেকুৱা একো নহয়। আৰু যি নহওক, তাতে গোটেই দিনটো গুচি গ'ল। আৰু আহি কিনে এতিয়া ভাবিছোঁ ভিডিঅ'টো বনাওঁ, যিহেতু মই এটা ছিৰিজ ষ্টাৰ্ট দিছিলোঁ লাষ্ট ব্লগত, এলফাবেটিকেল নেম অনুযায়ী ডিছ বনাম বুলি। আৰু লাষ্ট ব্লগত মই ডিছ বনাইছিলোঁ আলু পৰাঠা। তো আজি তাৰ ছেকেণ্ড ডে', তো আজি মোৰ এলফাবেটটো হ'ল পি, আৰু পি দি মই বনাব লাগে কিবা এটা ডিছ। তো ভাবিলোঁ ইণ্ট্ৰ' ভিডিঅ'টো বনাই লওঁ, তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো মই ভাবিছোঁ আজি একো গেম চেম খেলি নাথাকোঁ, মানে মোৰ বহুত বেছি ভাগৰ লাগিছে, আজি বহুত খোজ কাঢ়িবলগীয়া হৈছে। তো ভাগৰ লাগি আছে বহুত, তো একো গেম চেম ষ্টাৰ্ট নকৰোঁ, ডাইৰেক্ট কৰি দিওঁ। বি দি মই বিৰিয়ানী বনাম, চিকেন বিৰিয়ানী। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ইয়াতে চাউলখিনি অলপমান জিকাই থৈ দিছোঁ, বাচমতি চাউল হয়। আৰু ইয়াতে আলু কাটি লৈছোঁ, মানে মাংসটোৰ গ্ৰেভিও হ'ব। আৰু বিৰিয়ানীত ভাইটি আৰু মই মানে আলু খাই কিনে বহুত ভাল পাওঁ, সেইবাবে এনেকৈ ডাঙৰ ডাঙৰকৈ আলু কাটি লৈছোঁ। আৰু গ্ৰেভিৰ কাৰণে এইখিনিও বিলাহী, পিঁয়াজ, আদা আৰু জলকীয়া পূৰা লৈ লৈছোঁ যোগাৰ কৰি কিনে। এইখিনি পেষ্ট বনাম প্ৰথমতে। আৰু এইটো চিকেন মানে 2 ঘণ্টামান আগতে মেৰিনেট কৰি থৈ দিছিলোঁ, মছলা চছলা দৈ এইবিলাক দি কিনে। আৰু ইয়াতে এতিয়া আলুখিনি ভাজি লওঁ। এতিয়া মাংসটো বহাই দিছোঁ, অলপমান ভাজি লওক, তাৰপিছত গ্ৰেভিখিনি দিম। এতিয়া মই যোনটো গ্ৰেভি মানে যোনটো পেষ্ট বনাইছিলোঁ, পিঁয়াজ বিলাহী এইখিনি, সেইখিনি দিলোঁ। সেইখিনি এতিয়া ভালকৈ ভাজিম, গোটেইখিনি একদম লাগি লাগি যেতিয়া ধৰিব, তাৰপিছত আলুখিনি দিম আৰু অলপ সময় ভাজিব লাগিব। ইয়াতে মানে আলু চালু ভাঙি দি কিনে পূৰা ভালকৈ গ্ৰেভিটো বনাই লৈছোঁ। এতিয়া এইফালে কুকাৰটো বহাই লৈছোঁ, চাউলখিনি এতিয়া দি লওঁ প্ৰথমতে। অলপমান বিৰিয়ানী মছলা, 1 চামুচ ঘি আৰু অলপমান পানী দি কিনে কুকাৰটো মাৰি দিছোঁ। এতিয়া 2টা চিটি আহিলে হৈ যাব আমাৰ বিৰিয়ানী ৰেডি। হৈ গ'ল মোৰ বিৰিয়ানী ৰেডি। মজা, গোন্ধটো মজা। এতিয়া টেষ্টটো কেনেকুৱা খাই চাওঁ বাৰু। গৰম, একদম গৰমে গৰমে নমাই কিনে আনিছোঁ। পাৰিছোঁ।
অলপমান নিমখ কম হৈছে কিন্তু একদম মজা হৈছে বঢ়িয়া নিজকে নিজে মাৰ্কছ দিওঁ 8 out of 10 আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত